নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো আগন্তুক তৃতীয় চতুৰ্থ বৰ্ষৰ লগতে সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় হ'ব পৰাকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে এই ভিডিঅ'টো সেই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা যি হৈ গৈছিল 2022 চনত তাৰ প্ৰশ্ন কাকতসমূহ আমি আলোচনা কৰি আছোঁ প্ৰথম পাৰ্টটোত আমি 10টা কোৱেশ্চন আলোচনা কৰিছিলোঁ এতিয়া আমি আলোচনা কৰিম আজিৰ 11 নম্বৰ কোৱেশ্চনৰ পৰা আজি 11 নম্বৰ কোৱেশ্চনটো আমি লৈছোঁ নিম্নলিখিত সকলৰ কোন গৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে এটো 22 চনৰ কোৱেশ্চন দেই 22 চনৰ কোৱেশ্চন যেটো আহিছিলে তাৰ আধাৰত আমি কোৱেশ্চন আৰু এনসাৰখিনি যুগুতাইছোঁ হে ইয়াৰ এনসাৰ খেলিমেলি হ'ব পাৰে সো ইয়াৰ অপচন দিয়া আছিল এ পিউষ হাজৰিকা বি জয়ন্তমল্ল বৰুৱা সি ৰনোজ পেগু অপচন ডি অজন্তা নেওগ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জয়ন্তমল্ল বৰুৱা পৰৱৰ্তী কোৱেশ্চন লাইছো ইয়াত সুধিছে অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত ইয়াৰ অপচন দিয়া আছিল অপচন এ মাজুলী অপচন বি গুৱাহাটী অপচন সি নগাঁও অপচন ডি কহৰা ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বন্ধুসকল আমি যেহেতু জানো গুৱাহাটীত ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত হে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নেক্সট কোৱেশ্চনটো আমি লৈছোঁ প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল ইয়াৰ অপচন দিয়া আছিল কল্পনা চাওলা অপচন বি বিক্ৰম সাৰাভাই অপচন সি ৰাকেশ শৰ্মা অপচন ডি ইউৰি গাগৰিন এতিয়া এই কোৱেশ্চনটোৰ উত্তৰ কি হ'ব খুব এটা উজু কোৱেশ্চন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাকেশ শৰ্মা অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট সুধিছিলে বুইং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি বুইং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি ইয়াৰ অপচন দিয়া আছিল অপচন এ বিমান বাহন অপচন বি ব্ৰেকফাষ্ট ব্যৱহাৰ হোৱা শস্য অপচন সি জোতা আৰু অপচন ডি ঔষধ এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুইং কোম্পানীৰ প্ৰাথমিক উৎপাদনৰ সামগ্ৰী কোনবোৰ সামগ্ৰী তৈয়াৰ কৰে বিমান বাহনত যিখিনি বস্তু ব্যৱহাৰ হয় সেইখিনি বুইং কোম্পানীয়ে কি হয় উৎপাদন কৰে নেক্সট কোৱেশ্চনটো লৈছোঁ কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল ইয়াৰ অপচন দিয়া আছে অপচন এ 1991 চনত অপচন বি 1985 চনত অপচন সি 1980 চনত আৰু অপচন ডি আছে 1982 চন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1982 চন পৰৱৰ্তী কোৱেশ্চনলৈ আহিছোঁ অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত ইয়াৰ অপচন দিয়া আছে অপচন এ গুৱাহাটী অপচন বি যোৰহাট অপচন সি তেজপুৰ অপচন ডি নগাঁও এই চাৰিটা অপচনৰ পৰা শুদ্ধ উত্তৰটো বাছিব লাগে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি তেজপুৰ বান থিয়েটাৰ তেজপুৰত অৱস্থিত এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় বন্ধুসকল মন কৰিব নহয় সুধিছে ইয়াৰ অপচনত দিয়া আছে বাংগালুৰু অপচন বি দিয়া আছে চেন্নাই অপচন সি দিয়া আছে মুম্বাই অপচন ডি দিয়া আছে কোচিন এতিয়া চেন্নাই কোচিন মুম্বাই এইকেইখন আমি জানো যে সাগৰ তীৰতে অৱস্থিত সেই কাৰণে অপচন থাকিলে এ টো সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাংগালুৰু অপচন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন লাইছো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল গহপুৰত কনকলতা বৰুৱা শহীদ হৈছিল সো আন্দোলনটো কোনটো আছিল এটো সুধিছে ইয়াৰ অপচন দিয়া আছে চাৰিটা অপচন এ দিছে অসহযোগ আন্দোলন অপচন বি ভাৰতীয় আন্দোলন অপচন সি সিপাহী বিদ্ৰোহ অপচন ডি আইন অমান্য আন্দোলন
তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল যেতিয়া তেওঁ গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈছিল তেতিয়াই তেওঁক ইংৰাজে গুলি কৰি মাৰিছিল আৰু তেওঁ শ্বহীদ হৈছিল এতিয়া আহিছো পৰৱৰ্তী কোৱেশ্যনলৈ নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত ইয়াৰ অপশ্যন দিয়া আছে চাৰিটা অপশ্যন চাৰিটাৰ ভিতৰত বাছি উলিয়াব লাগে শুদ্ধ উত্তৰ সো অপশ্যন কেইটা হ'ল সোমালিয়া অপশ্যন বি বলিভিয়া অপশ্যন সি তাছমেনিয়া অপশ্যন ডি কম্বোডিয়া এতিয়া ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বলিভিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ ইয়াত সুধিছে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী মানে নতুন দিল্লীৰ ওচৰ পাজৰে থকা ঠাইখন কোনখন ইয়াৰ পৰা বাছি লিখিব গৈছে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো বাছিব লাগে সো অপশ্যন এ দিয়া আছে গুৰুগ্ৰাম অপশ্যন বি দিয়া আছে নন্দীগ্ৰাম অপশ্যন সি দিয়া আছে সেকেন্দ্ৰাবাদ অপশ্যন ডি দিয়া আছে ধানবাদ এতিয়া ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব নতুন দিল্লীৰ নিকটৱৰ্তী যিখন ঠাই সেইখন হ'ল গুৰুগ্ৰাম হেয়ে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নেক্সট কুৱেশ্যনলৈ আহিছোঁ অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপন হৈছিল অসমৰ সকলোতকৈ পুৰণি চিকিৎসালয় কোন ঠাইত স্থাপন হৈছিল আমি সকলোৱে জানো AMC অৰ্থাৎ অসম মেডিকেল কলেজ ক'ত অৱস্থিত ডিব্ৰুগড়ত অৱস্থিত ইয়াত অপশ্যন দিয়া আছিলে অপশ্যন এ যোৰহাট অপশ্যন বি গুৱাহাটী অপশ্যন চি শিলচৰ অপশ্যন ডি ডিব্ৰুগড় আমি সকলোৱে জানো AMC খন হ'ল অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় সেয়ে ক'ত অৱস্থিত ডিব্ৰুগড়ত অৱস্থিত সেয়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বন্ধুসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 2022 চনত হৈ যোৱা প্ৰশ্ন কাকতৰ পৰা আমি আজি 12টা কুৱেশ্যন আলোচনা কৰিলোঁ অহা ভিডিঅ'টোত আমি আলোচনা কৰিম বাকিকেইটা কুৱেশ্যনছ সো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ